আপোনালোক সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ, প্ৰথম ৪৫টা অযুগ্ম সংখ্যাৰ যোগফল কিমান? প্ৰথম ৪৫টা অযুগ্ম সংখ্যাৰ যোগফল কিমান? যদি কোনো সংখ্যাৰ, ইয়াত ৪৫ৰ কথা কৈছে, ৪৫টা অযুগ্ম সংখ্যা, যদি ১৫, ২৫, ৩৫, ৪৫, 55, 65, 75, 85 বা 95 এককৰ ঘৰত যদি ৫ থকা কোনো সংখ্যাৰ সিমানটা অযুগ্ম সংখ্যাৰ যদি যোগফল নিৰ্ণয় কৰিবলৈ দিয়ে, তেন্তে আটাইতকৈ চুটি পদ্ধতি আছে। যিটো সংখ্যা দিয়ে ৪৫টা বুলি কৈছে, ৪৫ক স্কোৱাৰ কৰি দিলে হ'ব, উত্তৰ পোৱা যাব। আৰু যদি ইয়াত ২৫ থাকিলে হয়, তেন্তে ২৫ক স্কোৱাৰ কৰিলে উত্তৰ পালোঁ হয়। তেনেদৰে 85 থাকিলে 85ক স্কোৱাৰ কৰিলে উত্তৰটো পোৱা যায়। এতিয়া 45ৰ স্কোৱাৰ কৰাৰ এটা সহজ পদ্ধতি আছে। প্ৰথমে আমি যিহেতু এককৰ ঘৰত ৫ আছে, ৫টো আমি ৫ গুণ ২৫, ৫ক স্কোৱাৰ কৰিলে 25 পালোঁ। এতিয়া দশকৰ ঘৰত কি আছে? ৪ আছে। ৪ৰ পাছৰ সংখ্যাটো কি? ৪ৰ পাছৰ সংখ্যাটো হৈছে ৫। গতিকে ৪ পূৰণ ৫ কৰিলে কিমান পাম? ২০ পাম। এই ২৫ৰ আগত এই ২০ সংখ্যাটো বহুৱাই দিলে আমি উত্তৰটো ইয়াত পাম। অৰ্থাৎ প্ৰথম ৪৫টা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব? ২০২৫। যিহেতু এই পদ্ধতিটো কেৱল এককৰ স্থানত ৫ থাকিলেহে প্ৰয়োগ কৰিব পৰা যায়, গতিকে আমি বেলেগ পদ্ধতি এটা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ। তাত সকলো ধৰণৰ এনে প্ৰশ্ন আহিলে কৰিব পৰা যাব। গতিকে সেই পদ্ধতিটো আমি প্ৰথমে প্ৰশ্নটো এনেদৰে বনাই ল'ব পাৰোঁ যে প্ৰথম ৪৫টা অযুগ্ম সংখ্যাৰ যোগফল সুধিছে, আমি প্ৰথমে অযুগ্ম সংখ্যাটো ১ পালোঁ, তাৰপাছত ৩, তাৰপাছত ৫, এনেদৰে ইয়াত প্লাছ আহিব, যোগফল সুধিছে। ৪৫ নম্বৰ সংখ্যাটো কি হ'ব? এতিয়া আমি সেইটো কেনেকৈ নিৰ্ণয় কৰিম? ৪৫ নম্বৰ সংখ্যাটো উলিয়াবৰ কাৰণে আমি এটাই কাম কৰিব লাগে, যিমানটা সংখ্যা দিয়া আছে তাক ২ৰে পূৰণ কৰিব লাগে। 45 × 2 কিমান হ'ল? 90। তাৰ পৰা ১ এটা বিয়োগ কৰি দিলে ৪৫ নম্বৰ যিটো সংখ্যা হ'ব সেইটো পোৱা যাব। 90 - 1 মানে কিমান হ'ল? 89। অৰ্থাৎ একেবাৰে শেষৰ ৪৫ নম্বৰ সংখ্যাটো কি হ'ব? ইয়াত 89 হ'ব। এতিয়া যিটো সূত্ৰ প্ৰয়োগ কৰিম সেইটো হ'ল ফাৰ্ষ্ট প্লাছ লাষ্ট। ইয়াত ফাৰ্ষ্ট লিখিয়ে দিছোঁ, ফাৰ্ষ্ট প্লাছ লাষ্ট ডিভাইডেড বাই 2 ইনটু টোটেল নাম্বাৰছ। মুঠ সংখ্যা কিমানটা কৈছে? 45। ইয়াত লিখি দিওঁ টোটেল নাম্বাৰছ। এতিয়া ইয়াত মানকেইটা বহাই দিলে হ'ল। ফাৰ্ষ্ট প্লাছ লাষ্ট, ফাৰ্ষ্ট মানে কি আছে? 1 আছে, তাৰপিছত শেষৰটো 89, 90 হৈ গ'ল। 90/2 ইনটু টোটেল নাম্বাৰ কিমান আছে? 45টা আছে আমাৰ। এতিয়া 2ৰে 90 কাটিলে কিমান হ'ব? 45 বাৰ যাব। 45 পূৰণ 45 কিমান হ'ল? 45 পূৰণ 45, দুটা 45 পূৰণ কৰিলে কিমান পাম? 2025। অৰ্থাৎ উত্তৰটো একেটাই পাইছোঁ। কিন্তু এই পদ্ধতিটোৰে ইয়াত এককৰ স্থানত 5 দিয়াৰ কাৰণে আমি সেইটো সহজ পদ্ধতিটো কৰিব পাৰিছিলোঁ, কিন্তু এই পদ্ধতিৰে যিকোনো সংখ্যা দিলেও সহজে উলিয়াব পৰা যাব। কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ। প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল 390, 410, 400 আৰু 420 আছে। প্ৰথম 20টাৰ কথা কৈছে। প্ৰথমে আমি 1টো পালোঁ, 1 + 3 + 5 + ... প্লাছ 20 নম্বৰটো কি আমি সেইটো কেনেদৰে জানিম? 20 পূৰণ 2 বিয়োগ 1, 40 বিয়োগ 1 হ'ব কিমান হ'ব? 39। গতিকে শেষৰটো হ'ব 39। এই আটাইকেইটাৰ যোগফলটো আমাক উলিয়াবলৈ কৈছে, কিমান হ'ব সেইটো সুধিছে। এতিয়া একেটা সূত্ৰ ব্যৱহাৰ কৰিম। ফাৰ্ষ্ট প্লাছ লাষ্ট, প্ৰথম কিমান আছে? 1 + 39 ডিভাইডেড বাই 2 পূৰণ টোটেল নাম্বাৰছ, মুঠ সংখ্যা কিমানটা আছে? প্ৰথম 20টা বুলি কৈছে, গতিকে ইয়াত কিমান হ'ব? 20 বহি যাব। 2ৰ লগত 20 কাটি দিলোঁ, 2 × 10 = 20। 1ৰ লগত 39 যোগ কৰিলে কিমান হ'ব? 40 × 10 হ'ল, কিমান হ'ল? 400। উত্তৰটো পালোঁ আমি। প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল হ'ব 400। অপশ্যন চিটো হৈছে ইয়াত শুদ্ধ। এবাৰ যুগ্ম সংখ্যাৰ এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্নটো 3 ধৰণে আহিব পাৰে বা 3 ধৰণে প্ৰশ্নটো সুধিব পাৰে। 40লৈকে সকলোবোৰ যুগ্ম সংখ্যাৰ যোগফল, বা প্ৰথম 20টা যুগ্ম সংখ্যাৰ যোগফল, নহ'লে এনেদৰেও আহিব পাৰে 2 + 4 + 6 + ... +40 = হোৱাট? আমি 40লৈকে যুগ্ম সংখ্যা বুলি কৈছে, অৰ্থাৎ 40টোকো আমি ধৰিব লাগিব। 40লৈকে, 1ৰ পৰা 40লৈকে মুঠ সংখ্যা কিমানটা আছে? 40টা আছে। তাৰে হ'ব 20টা যুগ্ম হ'ব আৰু 20টা অযুগ্ম হ'ব। অৰ্থাৎ তাৰ পৰা প্ৰশ্নটো এইটো বনিছে যে
20টা যুগ্ম সংখ্যাৰ যোগফল প্ৰথম 20টা যুগ্ম সংখ্যা যদি হয় 2 + 4 + 6 + ডট ডট এনেদৰেটো আহিব আৰু শেষত হ'ব 40 একেটা প্ৰশ্ন কিন্তু তিনি ধৰণে ইয়াক সুধিব পৰা যায় ইয়াতো আমি একেটা নিয়মে উত্তৰটো উলিয়াব পাৰিম ফাৰ্স্ট প্লাস লাস্ট ইয়াত কি আছে প্ৰথমে 2 আছে শেষত আছে 40 ইয়াত তাক যোগ কৰিম কিমান হ'ব 42 হ'ব তাক 2 ৰে হৰণ কৰিম পূৰণ আমি কিমান পালো 40 লৈকে যুগ্ম সংখ্যা কেইটা পাইছো আমি ইয়াৰ পৰা উলিয়াইছো যে 40টা যদি সংখ্যা আছে তাত 20টা হ'ব যুগ্ম আৰু 20টা অযুগ্ম হ'ব টোটাল আমি মুঠ সংখ্যা কিমানটা পালো 20টা পালো 20 ৰে পূৰণ কৰি দিলো 2 10 গুণ 20 42 * 10 মানে কিমান হ'ব 42 লগত 10 পূৰণ কৰিলে হ'ব 420 অৰ্থাৎ 40 লৈকে সকলোবোৰ যুগ্ম সংখ্যাৰ যোগফল 420 পোৱা যাব বা এনেদৰে 2 + 4 + এটো হ'ব 420 প্ৰশ্ন একেটাই কিন্তু সুধাৰ ধৰণ বেলেগ বেলেগ আমি প্ৰথমে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ যোগফল উলিয়ালো এতিয়া প্ৰথম যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বৰ্গৰ যোগফল নিৰ্ণয় কৰিম প্ৰথম প্ৰশ্নটো লৈছো 2 স্কয়াৰ + 4 স্কয়াৰ + 6 স্কয়াৰ এনেদৰে 30 স্কয়াৰ লৈকে সংখ্যা কেইটাৰ যোগফল উলিয়াব লাগে বা এই প্ৰশ্ন এনেদৰে কৰিব পাৰে 30 লৈকে আটাইবোৰ যুগ্ম সংখ্যাৰ বৰ্গৰ যোগফল কিমান হ'ব ইয়াত এটা সূত্ৰ আছে সূত্ৰটো আপোনালোকে লিখি ল'ব পাৰে n * n + 1 * n + 2 / 6 এই সূত্ৰটো ব্যৱহাৰ কৰি আমি উত্তৰটো উলিয়াব পাৰিম n মানে শেষত যেটো আছে সেইটো ধৰিলে হ'ল 30 আমি ইয়াত বহাই দিও 30 পূৰণ তাত 1 যোগ কৰিলে কিমান হ'ব 31 হ'ব 2 যোগ কৰিলে কিমান হ'ব 32 হ'ব শেষত তলত কিমান থাকিব 6 এটা থাকিব 6 ৰে আমি কাটি দিলো 30 ক 6 5 গুণ 30 এতিয়া এই আটাই কেইটা পূৰণ কৰিব লাগিব 31 আৰু 32 পূৰণ কৰিলে কিমান হ'ব 992 হ'ব এতিয়া ইয়াৰ লগত 5 এটা পূৰণ কৰি দিম 5 টো পূৰণ কৰিলে কিমান পোৱা যাব 5 2 গুণ 10 ৰ 0 ওকলিত 1 থাকিব 5 9 গুণ 45 45 একে 46 ৰ 6 ওকলিল 4 5 9 গুণ 45 45 4 এ 49 অৰ্থাৎ এই সংখ্যা কেইটাৰ যোগফল কিমান হ'ব 4960 অপচন সি টো হৈছে ইয়াত শুদ্ধ উত্তৰ ইয়াত কি কৰিব লাগে যদি বৰ্গৰ যুগ্ম সংখ্যাৰ বৰ্গৰ যোগফল নিৰ্ণয় কৰিবলৈ দিয়ে ক্ৰমান্বয়ে থকা তেন্তে n * n + 1 * n + 2 / 6 এই সূত্ৰটো ব্যৱহাৰ কৰি উত্তৰ নিৰ্ণয় কৰিব পৰা যাব এইবাৰ অযুগ্ম সংখ্যাৰ বৰ্গৰ যোগফললৈ আহিছো 1 স্কয়াৰ + 3 স্কয়াৰ + 5 স্কয়াৰ এনেদৰে 35 স্কয়াৰ লৈকে সংখ্যা কেইটাৰ যোগফল উলিয়াবলৈ দিছে বা প্ৰশ্নটো এনেদৰে কৰিব পাৰে 35 লৈকে আটাইবোৰ অযুগ্ম সংখ্যাৰ বৰ্গৰ যোগফল কিমান হ'ব অপচন 4টা আছে কোনোবা এটা শুদ্ধ আছে ইয়াতো আমি একেটা সূত্ৰ ব্যৱহাৰ কৰিম n * n + 1 n + 2 / 6 ইয়াত n মানে আমি শেষৰটো ধৰিম 35 পূৰণ তাৰ লগত এক এটা যোগ কৰিম 36 হ'ল তাৰ লগত আৰু এটা এক যোগ কৰিম 37 হ'ল তাক 6 ৰে হৰণ কৰি দিম 6 ৰে 36 কাটিলো 6 6 গুণ 36 এতিয়া এই 35 আৰু 37 ক পূৰণ কৰি চাও 7 5 গুণ 35 ৰ 5 ওকলিল 3 7 3 গুণ 21 21 3 24 2 4 5 3 3 90 105 105 5 9 2 1 1295 তাৰ লগত 6 এটা পূৰণ কৰো 6 5 গুণ 30 0 ওকলিল 3 6 গুণ 54 54 57 ওকলিল 5 6 গুণ 12 12 17 7 ওকলিল 1 6 গুণ 6 6 7 অৰ্থাৎ আমি কিমান পালো এই তিনিটা সংখ্যা পূৰণ কৰিলে 35 পূৰণ 6 পূৰণ 37 যদি ইহঁতক পূৰণ কৰো 7770 পাও গতিকে এই আটাইকেইটা সংখ্যাৰ বৰ্গৰ যোগফলটো কিমান হ'ব 7770 অপচন কিহত আছে অপচন সি টোত আছে 7770 গতিকে অপচন সি টো হৈছে ইয়াত শুদ্ধ উত্তৰ